নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি হালধিৰ কিছুমান গুণাগুণৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকৰ বাবে এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ এটা লাইক কৰিব আৰু তলত কমেণ্ট বক্সত জনাবলৈ নেপাহৰিব কিন্তু ভিডিঅ'টো কেনেকুৱা পালে। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি প্ৰাচীন কালৰে পৰা আমি ৰন্ধন প্ৰকৰণত হালধি ব্যৱহাৰ কৰি আহিছোঁ। হালধি কেৱল দাইল ভাজিতেই নহয়, অন্যান্য খাদ্য বনাওঁতেও আমি হালধি ব্যৱহাৰ কৰোঁ। কিন্তু আমি বহুতেই নাজানো এই হালধিত আছে বহুত চমৎকাৰী। ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে হালধি বৰ উপকাৰী হয়। চিকিৎসক আৰু গৱেষকসকলে প্ৰমাণ কৰি দেখুৱাইছে যে হালধিৰ উপকাৰিতা আমাৰ মানৱ শৰীৰৰ কাৰণে বহু বৰদানৰ নিচিনা। হালধিত মানৱ শৰীৰৰ বাবে বহুতো উপকাৰী তত্ত্ব আছে। সেই তত্ত্বসমূহ চাওঁ আহক। কুৰকুমিন, প্ৰটিন, ডায়েটেৰী ফাইবাৰ, ভিটামিন B6, ভিটামিন A, ভিটামিন D, ভিটামিন C, আইৰণ, মেংগানিজ, কেলছিয়াম, ছডিয়াম এই সকলোবিলাক হৈছে হালধিৰ তত্ত্ব। হালধিত এই তত্ত্ববোৰ থাকে কাৰণেহে আমি হালধিৰ দ্বাৰা বিভিন্ন স্বাস্থ্যগত সমস্যা দূৰ কৰিব পাৰোঁ। এতিয়া ইয়াৰ উপকাৰিতা বা গুণসমূহ। আমাৰ শৰীৰত দেখা দিয়া বিভিন্ন সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত হালধিৰ ৰস খুবেই উপকাৰী হয়। ডিঙিৰ বিষৰ কাৰণে হালধিৰ ৰস এক বৰদানৰ নিচিনা কাম কৰে, কিয়নো ডিঙিৰ বিষৰ কাৰণে আমি হালধি গৰম পানীত নিমখ মিহলাই গাগল কৰিলে এই সংক্ৰমণৰ পৰা সকাহ পাব পাৰোঁ। কাহ, চৰ্দিৰ দৰে সমস্যা অহৰহ হৈ থাকিলে হালধিৰ ৰস সেৱন কৰিলে সমস্যাৰ পৰা দূৰ হ'ব পাৰিব। দাঁত আৰু দাঁতৰ আলুৰ বাবে হালধিৰ ৰস বহুত উপকাৰী হয়। যদি আপোনালোকৰ দাঁত বিষ থাকে বা দাঁতৰ আলু ফুলি গৈ বিষায় তেন্তে হালধি পাউডাৰৰ লগত নিমখ আৰু মিঠাতেল মিহলাই দাঁতৰ আলুত মাছাজ কৰিলে খুব সোনকালেই আৰাম পাব পাৰিব। এই ক্ষেত্ৰত আপোনালোকে কেঁচা হালধিৰ ৰস যদি পাৰে তেতিয়া ব্যৱহাৰ কৰিব পাৰে। অৰ্গেনিক হালধি ল'ব লাগে, কিন্তু দোকানৰ পৰা যিটো পাউডাৰৰ পেকেট আমি কিনি আনো সেই পাউডাৰৰ পেকেটটোত কেমিকেল দিয়া থাকে, গতিকে ই আমাৰ দাঁতৰ কাৰণে কেতিয়াবা ক্ষতিকাৰকো হ'ব পাৰে। ইয়াৰ আন এটা উপকাৰিতা হৈছে হালধিৰ ৰস আমি হাত ধুবলৈ ব্যৱহাৰ কৰিব পাৰোঁ, কিয়নো বৰ্তমান সময়ত আমি চাবোন আৰু চেনিটাইজাৰ অধিক মাত্ৰাত ব্যৱহাৰ কৰি আহিছোঁ, যাৰ ফলত আমাৰ ছালবোৰ শুকান, খহটা আৰু ছিগিবলৈ আৰম্ভ কৰিছে। গতিকে আপোনালোকে হালধিৰ ৰস উলিয়াই যদি হাত ধুৱে তেন্তে এনেধৰণৰ বেমাৰৰ পৰা নিজকে বচাই ৰাখিব পাৰিব। তাৰোপৰি হালধিৰ ৰস আমাৰ গাৰ বিষৰ কাৰণে খুব উপকাৰী হয়, কিয়নো আমি সকলোৱে জানো হালধিৰ পৰা এটা শক্তি পোৱা যায়। গতিকে গাৰ বিষৰ ক্ষেত্ৰত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। যদি হালধিৰ ৰস গাখীৰত মিহলাই খাব পাৰোঁ ৰাতিপুৱা গধূলি তেন্তে আমি গাৰ বিষৰ পৰা আৰাম পাব পাৰোঁ। হালধিয়ে আমাক লিভাৰ ফাংচনত সহায় কৰে। আমাৰ দেহত থকা তেজবোৰ চাফা কৰাত সহায় কৰে। যদি আপোনালোকে লিভাৰ ফাংচনটো সদায় সতেজ কৰি ৰাখিব বিচাৰে তেন্তে জালুকৰ চাহত হালধি মিহলাই খাব লাগে। হালধি পাউডাৰৰ লগত যদি জালুক 2-3 চিকুটমান দি খায় তেন্তে আমাৰ লিভাৰ ফাংচনত যথেষ্ট উপকাৰিতা প্ৰদান কৰিব পাৰে। গৰমৰ দিনত বিশেষকৈ আমাৰ খাদ্য সোনকালে হজম নহয়, তেনে ক্ষেত্ৰত আমি হালধি পানী খুব ব্যৱহাৰ কৰিব পাৰোঁ। আমি যদি ৰাতিপুৱা হওক বা সন্ধ্যা হওক হালধি পানী এগিলাচ খাওঁ তেন্তে আমাৰ বদহজমৰ দৰে সমস্যা নাইকিয়া হ'ব, আমাৰ খাদ্য সোনকালে হজম হোৱাটো সহায় কৰিব পাৰে। আমি প্ৰত্যেকেই আমাৰ শৰীৰত বয়সৰ চাপ নপৰিবলৈ, মুখমণ্ডল ধুনীয়াকৈ ৰাখিবলৈ বিভিন্ন ধৰণৰ কেমিকেল জাতীয় খাদ্য হওক বা বিভিন্ন ধৰণৰ কস্মেটিক বস্তু ব্যৱহাৰ কৰোঁ। কিন্তু আপোনালোকে যদি হালধি পাউডাৰৰ লগত নেমুৰ ৰস আৰু মৌজোল মিহলাই খায় তেন্তে আমাৰ শৰীৰত এই বয়সৰ চাপ নপৰাত সহায় কৰিব পাৰে। হালধিৰ আন এটা বিশেষ উপকাৰিতা হৈছে হালধিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে, আমাৰ বেয়া কোষবোৰক মাৰি পেলাব পাৰে। তাৰোপৰি মধুমেহ নিয়ন্ত্ৰণৰ কাৰণে হালধি বৰ উপযোগী হয়। ইয়াৰ অন্য এটা উপকাৰিতা হৈছে হালধি হৃদৰোগীৰ বাবে যথেষ্ট বৰদানৰ নিচিনা কাম কৰিব পাৰে। ই তেজ চাফা কৰাৰ লগতে আমাৰ হৃদযন্ত্ৰৰ কোষবিলাকক সতেজ কৰি ৰাখিব পাৰে। গতিকে আপোনালোকে হালধি পানী নিতৌ ব্যৱহাৰ কৰক। মেদবহুলতা নিয়ন্ত্ৰণ কৰে, লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, তাৰোপৰি কলেষ্ট্ৰলক নিয়ন্ত্ৰণ কৰি হাৰ্ট এটেকৰ দৰে সমস্যাৰ পৰা সকাহ পাব পাৰিব। গতিকে আপোনালোকে সদায় এগিলাচ হ'লেও বা আধা গিলাচ হ'লেও হালধিৰ ৰসৰ লগত গৰম পানী মিহলাই খাবলৈ নেপাহৰিব।
ইয়াৰ উপৰি হালধি হৈছে এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণযুক্ত। গতিকে আপোনালোকে ভাবি চাওক হালধিত কিমান তত্ত্ব থাকে, কিমান ই ভাইৰেলযুক্ত হ'ব পাৰে। আমাৰ শালমইনা দূৰ কৰে, ছালৰ ৰোগ নিয়ন্ত্ৰণ কৰে। আৰু যদি আপোনালোকে এইটো প্ৰমাণিত হৈছে, আপোনালোকে নিজেও ব্যৱহাৰ কৰিছে, যেতিয়া আপোনালোকৰ শৰীৰত আঘাত পায়, তেজ ওলায়, তেন্তে যদি হালধি অকণমান সানি দিয়ে বান্ধি, তেতিয়াহ'লে সেই তেজ ওলোৱা বন্ধ হয়। গতিকে ভাবি চাওকচোন, আমাৰ যদি হঠাতে কেতিয়াবা দুখ পাই তেজ ওলায়, তেন্তে আমাৰ হাতত যদি কোনো ধৰণৰ মলম নাথাকে, তেন্তে হালধি বান্ধি দিলে বহুত সুফল পাব বুলি মই আশা কৰোঁ। আৰু আমি সকলোৱে জানো যে কেঁচা হালধি সানিলে আমাৰ মুখলৈ গ্ল' আহে, সৌন্দৰ্য বৃদ্ধি হয়। লগতে কেঁচা হালধিৰ ৰস সেৱন কৰিলেও আমাৰ শৰীৰৰ বিভিন্ন সমস্যাসমূহ দূৰ হয়। তাৰোপৰি যদি আপোনালোকৰ নাৰ্ভৰ সমস্যা থাকে, তেন্তে কেঁচা হালধিৰ ৰস নিয়মিতভাৱে গ্ৰহণ কৰিব। আৰু স্মৃতিশক্তি বৃদ্ধি কৰাতো কেঁচা হালধিয়ে সহায় কৰে বুলি গৱেষকসকলে ইতিমধ্যে প্ৰমাণ কৰি আহিছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।